জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। আৰক্ষীৰ অভিযানত IPL জুৱাৰীৰ চৰ্দাৰ আৰু দুজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ। ৰাজ্যত সক্ৰিয় হৈছে ড্ৰাগছ আৰু জুৱাৰ ৰমৰমীয়া বেহা। সমানে সমানে কঠোৰ হৈছে আৰক্ষী। নিশা অভিযান চলাই দুই ঠাইৰ পৰা পৃথকে পৃথকে আৰক্ষীয়ে কৰায়ত্ব কৰিছে তিনি মাফিয়াক। আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। এতিয়া ৰঙা ঘৰৰ আলহী তিনি মাফিয়া। এই ঘটনা বাক্সা জিলাৰ শালবাৰীৰ। গোবৰ্ধনা আৰক্ষীয়ে নিশা এক অভিযান চলাই কৰায়ত্ব কৰিছে ফাৰহাদ আলী নামৰ এজন IPL জুৱাৰীৰ চৰ্দাৰ আৰু দুজনকৈ ড্ৰাগছ মাফিয়াক। মইৰাঝাৰ ফজৰখা অঞ্চলত IPL জুৱাৰ নেতৃত্ব দি অহা চৰ্দাৰ ফাৰহাদ আলীক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। ফাৰহাদ আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নগদ 8,880 টকা, জুৱা খেলত ব্যৱহৃত কুপন আৰু এটা মোবাইল ফোন সহ আপত্তিজনক সামগ্ৰী। পিছত আৰক্ষীয়ে গোবৰ্ধনা থানাত 91/23 নম্বৰত 13/14 অফ আছাম গেম্বলিং এণ্ড বেটিং এক্ট ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। আনফালে একে অভিযানত চিমলাগুৰিত বালাভিটা গাঁৱৰ তয়েব আলী আৰু সাতভনী গাঁৱৰ আছক আলী নামৰ দুই ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰে। ধৃত দুই মাফিয়াৰ পৰা AS15U 5624 নম্বৰৰ এখন স্কুটি সহ দুই পকেটত 125.55 গ্ৰাম ড্ৰাগছ জব্দ কৰি 92/21B নম্বৰত 29 MDBS ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। গোবৰ্ধনা আৰক্ষীয়ে নিশা এক অভিযান চলাই কৰায়ত্ব কৰিছে ফাৰহাদ আলী নামৰ এজন IPL জুৱাৰীৰ চৰ্দাৰ আৰু দুজনকৈ ড্ৰাগছ মাফিয়াক। মইৰাঝাৰ ফজৰখা অঞ্চলত IPL জুৱাৰ নেতৃত্ব দি অহা চৰ্দাৰ ফাৰহাদ আলীক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। ফাৰহাদ আলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নগদ 8,880 টকা, জুৱা খেলত ব্যৱহৃত কুপন আৰু এটা মোবাইল ফোন সহ আপত্তিজনক সামগ্ৰী। পিছত আৰক্ষীয়ে গোবৰ্ধনা থানাত 91/23 নম্বৰত 13/14 অফ আছাম গেম্বলিং এণ্ড বেটিং এক্ট ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। আনফালে একে অভিযানত চিমলাগুৰিত বালাভিটা গাঁৱৰ তয়েব আলী আৰু সাতভনী গাঁৱৰ আছক আলী নামৰ দুই ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰে।